তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে বহুত বেছি ভাল। গাইজ, এই ৰাস্তা দিয়ে কিছুমান যে মানুহ যে পাৰ হৈ যায়, একো নাচায় আৰু মানে এনেকৈ পাৰ হ'ব মানে ৰাস্তাত মানে গাড়ী চলাই নহয়, অকল মানুহজনে অকলে পাৰ হৈ গৈছে আৰু সিদিনা অসম বন্ধ আৰু ৰাস্তা মানে অসম বন্ধ, গাড়ী চাড়ী চলা নাই, মানুহটো আকাৰে বিন্দাছ পাৰ হৈ যায়। এনেকৈ পাৰ হৈ যায় কওকচোন, মানে এনেকৈ পাৰ হৈ যায় নেকি কোনোবাই? সেই নিজেতো মৰিবহে, লগতে মোকো ফেলাই মাৰিব বা বাইক চলাই পেলাই মানুহবিলাকো ফেলাই মাৰিব। কি যে হ'ব মানে মানুহবিলাকৰ লগত, কাৰো সময় নাই মানে ৰখিবৰ কাৰণে। গাড়ী আহিছে নাহিছে যেন ইমান নাচায় আৰু মানে ফটককৈ মানে আগেদি পাৰ হৈ যাব লাগে, পাৰ হৈ যায়। মানে কুকুৰ শিয়ালো আজিকালি মানে গাড়ী দেখিলে ব্ৰেক মাৰা কৰিছে, কিন্তু আজিকালি মানুহে নামাৰে, মানুহ নৰখা হৈছে, মানুহৰ সময়ে নাই, কাৰো মানে ৰখিবলৈ সময়ে নাই, চব ইমাৰ্জেঞ্চি। এতিয়া গৰু ছাগলক দোষ দিলে কি হ'ব? মানুহবিলাক কিছুমান নিজেই এনেকুৱা ভুল কৰে। কি ক'ব, এতিয়া ধৰ আপুনি মানুহজন আগেদি গুচি গ'ল, আপুনি বাৰু গাড়ী আস্তেই চলক বা জোৰে চলক, মানুহজনে চাই পেলাই আগেদি চাইড ল'ব লাগে, হয়নে নহয় গাইজ? মানুহজনে চাই পেলাই ৰাস্তাটো ক্ৰছ কৰিব লাগে, কিন্তু সিহঁতে ৰাস্তাটো চাই পেলাই ক্ৰছ নকৰে। সিহঁতৰ হাতত সময় নাই যে, ইমাৰ্জেঞ্চিত থাকে চবে, মানে ফটককৈ পাৰ হৈ যায়। যদি পাৰ হৈ যাওঁতে যদি মানুহটোৰ যদি গাত লাগি গ'ল, গাড়ীখন যদি মানে মানুহটোৰ গাত লাগি গ'ল, তেতিয়া মানে আৰু ক'ব কি ড্ৰাইভাৰটোৰে দোষ, মানে গাড়ীখন চলোৱাটোৰে দোষ, কাৰণ ইমান জোৰে অমুক তমুক কিবা কিবি, বাপৰে বাপ, মানে ভাষণ আৰু এইটো আৰু কিবা কথা হ'ল নে কওকচোন? দোষটো আগতে চাব লাগে মানুহে, দোষটো কাৰ হৈছে। ইয়াত অকণমান তেলটো ভৰাই লওঁ গাড়ীত। মই ইণ্ডিয়ান অইলতে তেলটো ভৰাওঁ, বাকীবিলাকৰ তেলটো মানে ইমান এটা মই ভাল ঠিক নাপাওঁ, সেইকাৰণে মানে মই ইণ্ডিয়ান অইলতে তেলটো ভৰাওঁ। মানুহবিলাকক গ'লো এতিয়া চাৰে 300 টকা মান আছোন। মই হ'লো ডিপুত মানুহ নাই নেকি, মানে মেচিনটোৰ কাষত মানে লুকাই আছিল মানুহটো, মই ভাবিলোঁ নাই নেকি মানুহ। গাড়ীখন যেতিয়া মানে ৰখাম নহয় গাইজ, মানে গাড়ীখন যেতিয়া ৰখাম ইমান গৰম লাগে, কিজানি হিটাৰ কাষতে আছোঁ তেনেকুৱা টাইপ লাগে। এতিয়া গাড়ীখন চলা তেতিয়া ভাল লাগে দিয়াচোন, ঠাণ্ডা লাগি যায় বঢ়িয়া। গৰম 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 গৰম, গৰমত মানুহ হয় নৰম। And I find myself wondering what did happen to the last 10. I ran away with my life, fast forward, never turn back again. It's kind of funny that the more we pass time, the more we need to set them rewind. And 19 was the year I had to leave you, but now I'm seeing all the signs. Is this really happening? I can't believe it's true. I'm just as surprised as you. Is this really happening? I can't be too sure, but one day I'll be yours again.
মানুহবিলাক আজিকালি কেনেকুৱা হৈছে চব মানে চিৰিয়াছ মানে কেনেকুৱা ধৰক টেনশ্যন ডিপ্ৰেশ্যন খুব মানুহ ডিপ্ৰেশ্যন কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ ডিপ্ৰেশ্যন কাৰোবাৰ মানে বয়ফ্ৰেণ্ডৰ ডিপ্ৰেশ্যন কাৰোবাৰ মানে ফেমিলিৰ মানে ডিপ্ৰেশ্যন কাৰোবাৰ কিবা মানে ইটিচি আৰু যিবা থাকে কিবা কিবি আৰু চব মানে ডিপ্ৰেশ্যনত গুচি গৈছে আজিকালি কৰ্ম কমি গৈছে নিজৰ কৰ্মবিলাক মানে কমি গৈছে মানে কাম চাম এনেকৈ নকৰে মোবাইলৰ কাৰণে বিশেষকৈ মোবাইলৰ কাৰণে বেছিভাগ ডিপ্ৰেশ্যন গৈছে মোবাইলটো যিমান ভাল সিমান কালো হয় মেইন ৰিজনটো মোবাইলেই আৰু সৰু সৰু বাচ্ছাবিলাকক এতিয়া লকডাউনৰ পৰা যেতিয়া ধৰ অনলাইন ক্লাছ দিয়া মানে ষ্টাৰ্ট কৰি দিলে নহয় চৰকাৰে একচুৱেলি চৰকাৰে এইটো কি চৰকাৰৰ ভুল নাই চৰকাৰে চিষ্টেমটো বনাইছিল ঠিকেই কিন্তু আমিবিলাকে মানে ধৰ ল'ৰা ছোৱালীবিলাকে মানে এইটো ধৰ বেয়া ছাইডত লৈ গৈছে সেইকাৰণে বেয়া হৈছে সেইটো চৰকাৰৰ ভুল নাই কিন্তু বাপৰে বাপ লকডাউনৰ পৰা যেতিয়া ধৰ ছোৱালীবিলাকে আৰু অনলাইন ক্লাছ কৰা হ'ল মোবাইলবিলাক হাতত পাই গ'ল মানে সিহঁতৰ বেলেগ উদ্দেশ্য নাই আৰু নাম্বাৰ ল'ব লাগে ল'ৰা বা ছোৱালীৰ ফোনত কথা পাতিব লাগে মেছেজ কৰিব লাগে তেনেকুৱা আৰু মই দেখা মতে আৰু মেক্সিমাম পলাই গৈছে আৰু যিমান ভাল মোবাইল সিমান কালো হয় হয়নে নহয় জামটো কিহৰ মানে তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একদম নাপাৰিব আপোনালোকে কমেণ্টছ মানে মুঠেও নকৰে মানে আমাৰ গাঁৱৰকেইটা কৰে বাৰু ধৰ বাকীবিলাকে কোনেও কমেণ্টছ কৰে ধৰ কিয় বা নাজানো লাজে কৰে নে কি বা কমেণ্ট কৰিলে পইচা যাব কাৰো একো নাযায় ন গাইজ কমেণ্টছ কৰিব লাগে বাকী ক'লে ন তো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আজিলৈ বাই বাই গাইজ